হেল্ল' গাইজ, আজি ৰাতিপুৱা ওলাইছোঁ ৰানিং কৰিবৰ কাৰণে। এফালে মোৰ বসন্তীখন আৰু হাতৰ এটা বেগ লৈ লৈছোঁ। বেগটো আছে পানী বটল আৰু জোতা। তেনেহ'লে গাইজ ব'লক গৈ থাকোঁ। এফালে গাইজ ভিউটো চাব পাৰে, কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব। আৰু গাইজ ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। গাইজ এফালে গৈ থাকোঁতে ভাবিছিলোঁ আজি বৰষুণে আহিব নেকি, কিন্তু বৰষুণ নাহিলে বাৰু। ৰাতিপুৱা টাইমত বতৰটো বহুত বেছি আজি বেয়া আছিলে। এফালে ফিল্ডো আহি পালোহি গাইজ। আজি ল'ৰা ছোৱালীৰ সংখ্যা অলপমান কম, আজি ছানডে কাৰণে। তো আপোনালোকৰ ফালে প্ৰেক্টিছ কৰিছে নাই কমেণ্ট কৰিবচোন। আমাৰ ফালে বাৰু পূৰা প্ৰেক্টিছ কৰি আছে। তো চাই থাকক শেষলৈকে আজি ভিডিঅ'টো। এফালে ৰানিং চানিং কৰি মেলি হৈ গ'ল গাইজ। বহুত বেছিয়ে গৰম উঠিছে আৰু ভাগৰো লাগিছে। আপোনালোকে জানেই নহয় ৰানিং কৰিলে কিমান কষ্ট হয়। তো এফালে ৰানিং চানিং কৰি মেলি হৈ গ'ল আৰু এতিয়া দাদাই আৰু মই অলপমান খোজকাঢ়িবলৈ গৈ আছোঁ আৰু। তো গাইজ যিমান পাৰে ভিডিঅ'টোত মৰম দিব আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এফালে